কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শোভাযাত্ৰা হ'বলৈ গৈ আছে। লোকে লোকায়ন হৈছে, বিভিন্ন কৃষ্টি পাৰ্টি আহিছে। গতিকে এতিয়া আপোনাৰ শোভাযাত্ৰা ষ্টাৰ্ট হ'ব। লগতে আহিছে আপোনাৰ ৰিম্পী দাস, অসমীয়া অভিনয় জগতৰ শিল্পী ৰিম্পী দাস ইতিমধ্যে আহি পাইছে আৰু ইতিমধ্যে আমাৰ শোভাযাত্ৰা ষ্টাৰ্ট হ'ব। বিভিন্ন সাংস্কৃতিক দল আহি পাইছে। বিভিন্ন সাংস্কৃতিক দলে ইতিমধ্যে আপোনালোকে উপভোগ কৰক ভাস্কৰ ছাৰ চেনেলত। এয়া আমাৰ আদিবাসী, এয়া আমাৰ বড়ো ভাইসকল। ইয়াৰ প্ৰত্যেকটো অনুষ্ঠান পতাকা উত্তোলনৰ পৰা স্মৃতি তৰ্পণলৈকে প্ৰত্যেকটো অনুষ্ঠানতে ৰাইজৰ সমাগম হৈছে। 19টাকৈ জনগোষ্ঠীয়ে ইয়াত আচলতে অংশগ্ৰহণ কৰিছে আৰু এইটো গতিকে এয়া আছিল জ্ঞান শৰ্মা। মই মোৰ ভাস্কৰ ছাৰ চেনেলৰ পৰা জ্ঞান শৰ্মাক ধন্যবাদ জনাইছোঁ, উদযাপন সমিতিৰ সভাপতি। গতিকে এই প্ৰগ্ৰাম ইতিমধ্যে শোভাযাত্ৰাত আপোনাৰ বিভিন্ন কৃষ্টি দল আহি উপস্থিত হৈছে। ৰাতিপুৱাই প্ৰতিকূল বতৰক নেচুই আপুনি চাওক, বিভিন্ন কৃষ্টি দলে এই 56তম কেন্দ্ৰীয় ৰঙালী বিহুত অংশগ্ৰহণ কৰি শোভাযাত্ৰা সাফল্যমণ্ডিত কৰিছে। আমি কৃষ্টি দলবিলাকক মোৰ চেনেলৰ যোগেদিও আমি ধন্যবাদ জনাইছোঁ। এই প্ৰতিকূল বতৰত তেওঁলোকে আপোনাৰ বিহুৰ উখল মাখল পৰিৱেশ, 56তম সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহুৰ এয়া শোভাযাত্ৰাৰ উখল মাখল পৰিৱেশ। যিহেতু আমাৰ ইয়াত মৌময়ী অভিনেত্ৰী ৰিম্পী দাস আহি উপস্থিত হৈছে। ইতিমধ্যে চাওক শোভাযাত্ৰাৰ পৰিৱেশ চাওক। শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আছে আমাৰ 56তম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত আমাৰ ৰিম্পী দাস আৰু ৰণস্মী ছাৰ। ইতিমধ্যে আমাৰ শোভাযাত্ৰাত আমাৰ আপোনাৰ শিক্ষামন্ত্ৰী ৰণস্মী ছাৰ আৰু লগতে আমাৰ মৌময়ী অভিনেত্ৰী ৰিম্পী দাসে অংশগ্ৰহণ কৰি আমাৰ আজি আজি গৈ গৈ ৰঙালী বিহুৱে সোণালী জয়ন্তী বৰ্ষ গঢ়কিলে আজি 56 বছৰ ধৰি দিছে। আৰু যিসকল মনীষীৰ নেতৃত্বত আচলতে এই বিহু, এই সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু আৰম্ভ হৈছে, তেখেতসকলক আমি এই পতাকা উত্তোলন থলীৰ পৰাই পোনপ্ৰথমে সেৱা জনাইছোঁ। ইমান এখন সৰু জেগাত ইমান এটা সুন্দৰ পৰিৱেশ। ৰনু ছাৰ, আপুনি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, সদৌ জোনাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, কেনেকুৱা অনুভৱ কৰিছে আপুনি অকণমান ক'বনে? অতি সুন্দৰ। জোনাই অসমৰ ভিতৰতে এখন সুন্দৰ শান্তিপূৰ্ণ চহৰ। বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে সম্প্ৰীতিৰে বিহু সন্মিলন পাতিছে আৰু সেই বিহু সন্মিলনত অংশগ্ৰহণ কৰি আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। কিন্তু আনন্দৰ। ধন্যবাদ আপুনি যে আহি আজি আমাক এইকণ সময় দিছে। আমি সদৌ সমিতিৰ তৰফৰ পৰা আপোনাক আকৌ ধন্যবাদ।